ইলন মাস্ক এই নামটো নুশুনা মানুহ হয়তো আজিৰ তাৰিখত কোনো নোলাব। ফৰ্বছ মেগাজিনত পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তিৰ তালিকাৰ শীৰ্ষত থকা ইলন মাস্কে প্ৰমাণ কৰি দেখুৱাইছে যে মানুহে নোৱাৰা কাম একোৱেই নাই। আহক আজি এই ভিডিঅ'টোত ইলন মাস্কৰ বিষয়ে কিছু কথা জানো। 1971 চনত দক্ষিণ আফ্ৰিকাত জন্ম হোৱা ইলন মাস্কৰ দেউতাক এজন ইলেক্ট্ৰমেকানিকেল ইঞ্জিনিয়াৰ আৰু মাক ডায়েটিচিয়ান আৰু মডেল। ঘৰুৱা কাৰণত দেউতাক মাকৰ ডিভোৰ্চ হোৱাৰ পিছত ইলন মাস্ক নিজৰ দেউতাকৰ লগত থাকি ডাঙৰ দীঘল হৈছিল। সৰুৰ পৰাই ইলন মাস্ক অতি চোকা মগজুৰ ল'ৰা আছিল। 10 বছৰ বয়সত তেওঁ স্ব-অধ্যয়নেৰে কম্পিউটাৰ প্ৰগ্ৰামিং শিকি 12 বছৰ বয়সত ব্লাষ্টাৰ নামৰ এটা ভিডিঅ' গেম তৈয়াৰ কৰে। 1995 চনত ইলন মাস্ক আৰু তেওঁৰ ভাতৃ কিম্বলে জিপ2 নামৰ এটা কোম্পানী ষ্টাৰ্ট কৰে। এই ৱেব ছফ্টৱেৰ কোম্পানীটোৰ কাৰণে নিজৰ দেউতাকৰ পৰা টকা ধাৰি লৈছিল ইলন মাস্কে। এটা ইণ্টাৰভিউত তেওঁ কৈছিল যে কোম্পানীটো সফল হোৱাৰ আগতে তেওঁ এটা এপাৰ্টমেণ্ট কিনিব পৰা নাছিল আৰু ইয়াৰ পৰিৱৰ্তে এটা অফিচ ভাড়াত লৈ তাতে শুব লগা হৈছিল। 1999 চনত এই জিপ2 কোম্পানীক কম্পেক্ট নামৰ কোম্পানীয়ে কিনি লয় আৰু ইয়াৰ পৰা ইলন মাস্কে $22 মিলিয়ন লাভ কৰে। এই ধনেৰে তেওঁ X.com নামৰ এটা কোম্পানী আৰম্ভ কৰে, যিটো আজিৰ সময়ত পে'পাল নামেৰে জনা যায়। ইয়াৰ পিছত 2002 চনত তেওঁ SpaceX নামৰ এৰোস্পেচ নিৰ্মাণ কৰা আৰু মহাকাশ পৰিবহণ সেৱা প্ৰদান কৰা কোম্পানীটো প্ৰতিষ্ঠা কৰে, য'ত তেওঁ CEO আৰু চিফ ইঞ্জিনিয়াৰ হিচাপে নিজেই কাম কৰে। ইলন মাস্কৰ লক্ষ্য হ'ল অতি কম দামত স্পেচ ফ্লাইট নিৰ্মাণ কৰি মানুহক মংগল গ্ৰহলৈ লৈ যোৱা। 2012 চনত ইলন মাস্কৰ SpaceX কোম্পানীয়ে ইতিহাস ৰচনা কৰিছিল, যেতিয়া কোম্পানীটোৱে ড্ৰেগন নামৰ মহাকাশ যানখন নিজৰ ফেলকন 9 ৰকেটৰ সহায়ত মহাকাশলৈ প্ৰেৰণ কৰিছিল। তাত নিয়োজিত মহাকাশচাৰীসকলৰ বাবে 1000 পাউণ্ড সামগ্ৰী লৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছিল। এই বাহনখন এনেকুৱা প্ৰথমবাৰ হৈছিল য'ত কোনোবা ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ এখন মহাকাশযান প্ৰেৰণ কৰিছিল। ইলন মাস্কৰ আন এটা বিখ্যাত কোম্পানী আছে যাৰ নাম টেছলা। অতি কম দামতে ইলেক্ট্ৰিক গাড়ী নিৰ্মাণ কৰা এই কোম্পানীৰ গাড়ী আজিৰ সময়ত গোটেই বিশ্বতে জনপ্ৰিয় হৈ পৰিছে। লগতে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত ড্ৰাইভাৰ নোহোৱা গাড়ীও টেছলাই নিৰ্মাণ কৰি আছে। এই দুটা বিখ্যাত কোম্পানীৰ বাদে তেওঁ হাইপাৰলুপ, অপেন AI, নিউৰালিংক আৰু ছলাৰ চিটি কোম্পানীৰো মালিক। যোৱা কিছু সময় আগত তেওঁ $44 বিলিয়ন টুইটাৰ কোম্পানীকো কিনিবলৈ ডিল কৰিছে। এনেকুৱা নহয় যে ইলন মাস্কৰ এই সফলতাৰ যাত্ৰা খুব সহজ আছিল। 2008 চনত বিশ্বৰ অৰ্থনৈতিক মন্দাৱস্থাৰ সময়ত ইলন মাস্কৰ অৱস্থা আৰ্থিকভাৱে বেয়া হৈ গৈছিল। তেওঁৰ SpaceX আৰু টেছলা কোম্পানীত বিভিন্ন সমস্যাই দেখা দিছিল আৰু তেনে সময়তে তেওঁ নিজৰ বন্ধুবৰ্গৰ পৰা টকা ধাৰে ল'বলগীয়া হৈছিল। কিন্তু কঠিন পৰিস্থিতিতো তেওঁ হাৰ নামানিলে আৰু আজি বিশ্বৰ সবাতকৈ ধনী মানুহ হিচাপে পৰিগণিত হ'ল। ফ্ৰেণ্ডছ, এই ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব। আকৌ লগ পাম আন এটি ভিডিঅ'।